আপোনালোকে চাই আছে পিজ আসাম হেল্প ইউটিউব চেনেল। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, বৰপেটা হাইলাকান্দি তিনিচুকীয়াৰ পিছত এইবাৰ নলবাৰীত আহিল 144 ধাৰা আইন জাৰি। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। নলবাৰীৰ জিলা দণ্ডাধীশ ভাৰতভূষণ দেৱ চৌধুৰীয়ে সমগ্ৰ নলবাৰী জিলাতে তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইন 144 ধাৰা জাৰি কৰিছে। আৰু তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইন 144 ধাৰা কিয় জাৰি কৰিছে আৰু এই 144 ধাৰা আইন জাৰি কৰাৰ বাবে আমি সকলোৱে কেনেকৈ থাকিব লাগিব আৰু কি কৰিব পাৰিম আৰু কি কৰিব নোৱাৰিম সবিশেষ জনাই দিম বন্ধুসকল মই এইটো ভিডিঅ'তে। তো বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব যাতে তৎকালীনভাৱে এই খবৰটো সকলৰ কাণত যায় আৰু বিশ্বৰ সকলোৱে যাতে এই কৰোনা ভাইৰাছৰ পৰা মুক্তি লাভ কৰি সকলোৱে মিলিজুলি বসবাস কৰিব পাৰোঁ। সেয়েহে এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই যেতিয়া যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। করোনা ভাইরাস নলবাৰীত জাৰি কৰিছে 144 ধাৰা। নলবাৰী জিলা দণ্ডাধীশ ভাৰতভূষণ দেৱ চৌধুৰীয়ে সমগ্ৰ নলবাৰী জিলাতে তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইন 144 ধাৰা আইন জাৰি কৰিছে। নলবাৰীত শোভাযাত্ৰা সমাদল সমাৱেশ আদি নিষিদ্ধ জিলা প্ৰশাসনৰ জাৰি কৰিলে 144 ধাৰা। বিশ্বজুৰি প্ৰাদুৰ্ভাৱ হোৱা করোনা ভাইৰাছ নলবাৰী জিলাতো সমকৃত হোৱাৰ আশংকা কৰি তথা বিশ্বজুৰি সংস্থা তথা স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমিত হোৱাৰ পৰা লোকসকলক বচাই ৰাখিবলৈ সতৰ্কতামূলক বিশেষ ব্যৱস্থাৰ অংশস্বৰূপে নলবাৰী জিলা দণ্ডাধীশ ভাৰতভূষণ দেৱ চৌধুৰীয়ে সমগ্ৰ নলবাৰী জিলাতে তৎকালীন প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ 144 ধাৰা জাৰি কৰিছে। এই ধাৰাৰ অধীনত নলবাৰী জিলাত অনাবশ্য সময়পূৰ্তি বজাৰ ভিত্তিক প্ৰতিষ্ঠান বেংক পাৰ আদিত 5জন ততাধিক লোক সমাগম হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি জিলাখনত শোভাযাত্ৰা সমাৱেশ আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।